কৰিছোঁ আৰু এই মহাজোটবন্ধনত BPF অন্যতম এটা ৰাজনৈতিক দল। এই মহাজোটবন্ধনৰ জৰিয়তে আমি এক দীঘলীয়া পৰিকল্পনা কৰিছোঁ যাতে আগন্তুক দিনত আমি ভাৰতীয় জনতা পাৰ্টিক ক্ষমতাৰ পৰা উচ্ছেদ কৰি ঐক্য সংহতি হিন্দু মুছলিম শিখ জৈন খ্ৰীষ্টান সকলোৰে কথা শুনা এখন চৰকাৰ আনিবৰ কাৰণে আমাৰ প্ৰচেষ্টা। মই BPF দলত কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰা জিতেন্দ্ৰ সিং ডাঙৰীয়া আৰু আমাৰ দলৰ সভাপতি হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ কথোপকথনৰ ফচল আচলতে মোক যিকোনো উপায়ে এটা সমষ্টিত একমোডেশ্যন কৰাৰ কথা চিন্তা কৰিছিল আৰু হাগ্ৰামা মহিলাৰে সেইটো দায়িত্ব লৈছিল আৰু দায়িত্ব লৈ হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই মোক ইয়াত প্ৰক্ষেপ কৰিছে আৰু দুইটা দলৰ সন্মান ৰক্ষা কৰিহে মই ইয়াত প্ৰাৰ্থী হৈছোঁ। না আমাৰ ইস্যু ব্যক্তিগত ইস্যু নাথাকে। মহাজোঁটৰ যি কমন মিনিমাম প্ৰগ্ৰাম হ'ব, মহাজোঁটৰ যিখিনি কথা হ'ব, ভাৰতীয় জনতা পাৰ্টীয়ে দিয়া প্ৰতিশ্ৰুতি যিসমূহ পালন কৰিব পৰা নাই সেইবিলাক আমাৰ ইস্যু হ'ব। লগে লগে আমি কি কাম কৰিম যুৱকৰ কাৰণে, শিক্ষিত যুৱকৰ কাৰণে, কৃষকৰ কাৰণে, শ্ৰমিকৰ কাৰণে আৰু অন্যান্য মানুহৰ কাৰণে, পুৰুষ মহিলা সকলোৰে কাৰণে আমি কি কৰিম। ইতিমধ্যে 5টা কাৰ্যসূচী অন বিহাফ অফ মহাজোটবন্ধন ইতিমধ্যে ঘোষণা হৈছে। প্ৰতি মাহে 2000 টকাকৈ মহিলাসকলক দিয়া চৰকাৰ হ'লে আপোনালোকে গম পাইছে 5 লক্ষ চাকৰি, চৰকাৰী বেচৰকাৰী চাকৰি দিয়াৰ কথা সীমিত সময়ৰ ভিতৰত ইত্যাদি ইত্যাদি। আপোনালোকে কৃষি ঋণ মাফ কৰা ইত্যাদি কথা কৈছে। গতিকে কেইবাটাও আমাৰ পজিটিভ কথা লৈ ভাৰতীয় জনতা পাৰ্টিৰ নিগেটিভ কথাবিলাক আমি ৰাইজৰ ওচৰলৈ লৈ যাম। মই আজি এটা কথা কৈছোঁ আপোনালোকক যে ভাৰতীয় জনতা পাৰ্টিয়ে যি প্ৰতিশ্ৰুতি দিছিল সেই প্ৰতিশ্ৰুতি পালন কৰিব পৰা নাই। নে তেওঁলোকে ল'ৰা ছোৱালীক চাকৰি দিব পাৰিছে, নে তেওঁলোকে দুখীয়াসকলৰ যিটো মানদণ্ড ওপৰলৈ নিব পাৰিছে, নে কৃষকৰ ঋণ তেওঁলোকে মাফ কৰিছে, নে ক্ষুদ্ৰ ক্ষুদ্ৰ ঋণ লোৱা লোকসকলক সহায় কৰিব পাৰিছে, ক'তোৱে তেওঁলোকে সহায় কৰিব পৰা নাই। মাত্ৰ ইলেকশ্যনলৈ লক্ষ্য আৰু উদ্দেশ্য কৰি 3 মাহৰ কাৰণে আপোনালোকে জানিব সকলো চৰকাৰী কাৰ্যসূচী বেনিফিট অনলি ফৰ 3 মান্থছ কাৰ্যসূচী লৈছে। ইলেকশ্যন খতম আৰু চব বন্ধ হৈ যাব তেওঁলোকৰ সেই কাৰ্যসূচী। গতিকে এনেকৈ ফাঁকিবাজ, বিদেশী নাগৰিক খেদাৰ নিচিনা ফাঁকিবাজ কথা, টুইন টাৱাৰ বনোৱাৰ নিচিনা ফাঁকিবাজ কথা, ব্ৰহ্মপুত্ৰৰ 2 পাৰে এক্সপ্ৰেছ হাইৱেৰ নিচিনা ফাঁকিবাজ কথা, সৰ্বানন্দ সোণোৱালৰ মাজুলীত দলং বনোৱাৰ নিচিনা ফাঁকিবাজ কথা কিমান আৰু ফাঁকি দিব। গতিকে মই ভাবোঁ বিজেপিক মানুহে উৎখাত কৰিব আৰু মহাজোটবন্ধনক চৰকাৰত বহাব আৰু এই মহাজোটবন্ধনত হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ BPF অগ্ৰণী ভূমিকা ল'ব। ময়ো এটা দলৰ পৰা আহিছোঁ, যিটো দলত থাকে সেই দলটো পিতৃ মাতৃ হয়। BPF দল থাকিব নে নাথাকিব, চাব্বাছ বিশ্বজিৎ দৈমাৰী ডাঙৰীয়া, আপোনাৰ মা আপোনাৰ পিতৃস্বৰূপ যি ৰাজনৈতিক দলটো আছে আপুনি এতিয়া মৰাটো বিচাৰিছে। এনেকুৱা স্বভাৱৰ হ'ব নাপায় দে, খাই পাত ফলা। তো আমি জিকাৰ লাইনত আছোঁ, জিকিম, এইটো মানে গম পাই ভাল লাগিছে। ৰাইজৰ সঁহাৰি লাভ কৰাৰ এটা লক্ষণটো আমি দেখা পাইছোঁ। স্বতঃস্ফূৰ্তভাৱে আজি বিজেপি ৰাজনৈতিক দলক হেৰিৰ পৰা ওদালগুৰি জিলাৰ পৰা আমি বিদায় দিবলৈ প্ৰস্তুত হৈছোঁ। এই মানে ৰাইজৰ যিটো ইচ্ছা এইটো জানি ভাল লাগিছে। হয়, এইটো এই প্ৰত্যাহ্বানটো মই গ্ৰহণ কৰিছোঁ। বিশ্বজিৎ দৈমাৰীক মানে প্ৰত্যাহ্বান হিচাপে যিটো মই মানে আহিছে এইটো প্ৰত্যাহ্বানটো মই গ্ৰহণ কৰিছোঁ। এইটো প্ৰত্যাহ্বানটো এনেকৈ গ্ৰহণ কৰিছোঁ কাৰণ ইয়াৰ এটা চাৰ্টিফিকেট ইতিমধ্যে দি থৈছে ৰাইজে, চালানী মাছ বুলি। এই চালানী মাছৰ যিটো ৰাইজৰ চাৰ্টিফিকেট, এই চাৰ্টিফিকেটখনেৰে তেখেতক ওফৰাবলৈ মই মানে সহজ হ'ম। এইটোৱে ইছ্যু এতিয়া
চাওক বিজেপিৰ শাসনকালত এই BTC অঞ্চলত বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত যিটো মিলা প্ৰীতি থাকিব লাগিছিল এইটো নাইকিয়া হ'ব ধৰিছে আমাৰ মাজত এটা মানে নিজ মানে নিজা জাতিক মাত্ৰ চিন্তা কৰাৰ এটা প্ৰৱণতা আহি পৰিছে আমি ইয়াতে শান্তিভাৱে থাকিব লাগিব সকলো মানে জনগোষ্ঠীয়ে নিজৰ ভাষা সংস্কৃতি বজাই আমি স্বকীয়ভাৱে জীয়াই থকাৰ এটা অধিকাৰ আছে এই অধিকাৰটো তেওঁলোকে যিহেতু খৰ্ব কৰিব আহিছে জাত পাত বিচাৰ কৰি বা ধৰ্মৰ মানে দোহাই দি তেওঁলোকে আমাৰ মাজত যিটো ভাগ কৰিব বিচাৰিছে এইটো নিশ্চয় আমি প্ৰত্যাহ্বান হিচাপে ল'ব লাগিব ইয়াত যাতে এইটো নহয় এইটো আমি সুন্দৰ বাতাবৰণ সৃষ্টি কৰিবৰ কাৰণে এইটো চেষ্টা কৰিব লাগে এইটো BPM ৰাজনৈতিক দলৰ প্ৰথম পদক্ষেপ আৰু ইয়াৰ বাদেও কিছুমান সমস্যা আছে ইয়াতে হয় আমি বিগত সময়ছোৱাত আমাৰ MLA আছিল আমাৰ BTC শাসন আছিল তথাপিও যিখিনি কৰিছোঁ এইটো যথেষ্ট নহয় বুলি আমি অনুভৱ কৰোঁ নিজে তো বহুত কৰিবলগীয়া আছে যেহেতু আমাৰ সমাজখন গতিশীল এই গতিশীল সমাজখনত সমস্যা বাঢ়িয়ে থাকে এটাৰ পিছত এটা তো এই গতিশীল সমাজৰ লগত খোজ মিলাই আমি কাক কোনটো সমস্যাক প্ৰাধান্য দি আগবাঢ়ি যাম এইটো নিশ্চয় আমি লক্ষ্য কৰিম আৰু ইয়াৰ বাদেও ধৰি লওক এইটো অঞ্চলত কিছুমান স্থায়ী সমস্যা আছে উত্তৰ অঞ্চলত খোৱা পানীৰ অভাৱ এইটো এটা সমস্যা আৰু এই যে হাতী মানুহৰ সংঘাত এইটো এটা সমস্যা এই সমস্যাবিলাক আমি স্থায়ীভাৱে সমাধান কৰিবলৈ আৰু ইয়াৰ ফলপ্ৰসূ এটা কৌশল উদ্ভাৱন কৰিবলৈ আমি বিধানসভাৰ মজিয়াত প্লেচ কৰিম